guys, welcome back to my YouTube channel Hanan Vlogs and good morning from Merapani. So yes, এতিয়া আমি নাগালেণ্ডত আছো মানে নাগালেণ্ডৰ আন্ডাৰত আৰু অলপ দূৰ মানে বৰ্ডাৰ আছে তাতে তো এখিনি পাৰ হলে আমাৰ অসম তো আমি মানে নাগালেণ্ডৰ আন্ডাৰত আছো মানে অসমত মানে মেৰাপানীত কি হয় মানে হোটেল চোটেল নাই ৰুম চুম নাই এটো কাৰণে মানে নাগালেণ্ডৰ আন্ডাৰত লব লগা হৈছে তো হ'ব ইয়াতে থাকিলো যোৱাকালি একো প্ৰবলেম হোৱা নাই বহুত ভাল মানুহ মানে কি কম মানুহে যেনেকৈ বেয়া কয় নাগালেণ্ডৰ মানুহ বেয়া অমুক তমুক তো একো নহয় বহুত ভাল বহুত ফ্ৰেণ্ডলি হয় মানে আপুনি নিজে ভাল থাকিলে ন সব ভাল তো এইটোৱে তো ইয়া আমাৰ ৰুম তো ইয়া এটা বেড আৰু ইয়া আৰু এটা হাৰুণ মালিকে ইয়াত থাকিছিলে মই ইয়াত থাকিছিলোঁ মানে পুৰা মানে মজা ৰুম আৰু কি ক'ম আৰু মানে নতুনকৈ বনাই আছে ৰুম সেইটো কাৰণে আৰু ইমান সব কমপ্লিট হোৱা নাই এচি টিচি লগোৱা নাই লগাব চাগে তো ইয়া বাহিৰৰ পৰা মানে ভিউ মানে আজি সানডে নাগালেণ্ডত সব বন্ধ থাকে মানে সানডে এটা দোকানো খোলা নাথাকে আৰু এনেকা শুনা পাইছোঁ মানে যদি সানডে কোনোবাই দোকান খোলায় তেতিয়াহ'লে 500 টকা ফাইন এনেকা আৰু তো এনে সেইটো চাইড পুৰা মেৰাপানী সেইটো চাইড মানে কি হয় সানডে খোলা আছে আজি পুৰা বজাৰ চজাৰ হৈ আছে তো আমি ওলাম এতিয়া সব বেগ চেগ পেক হৈ গ'ল তেতিয়া ওলাম আৰু তো বাকী হেল্ল' 1 2 3 হেল্ল' 1 2 3 1 2 3 এয়া পলাশ ভাইৰ বাইক আহি গ'ল তো এতিয়া ইয়াৰ পৰা ওলাম আৰু ইয়াতে চাওক না পুৰা মানে সব বজাৰ খুব ও ব্রো যাও মেছেজ দিবা ইনষ্টাত কথা পাতিম ঠিক আছে আৰু সিফালে গ'লে ফোন কৰিবা ইয়াৰ লগত চলো গাইছ ইয়াৰ পৰা আৰু ইয়া গণেশ ভাই যাব আমাৰ দেই তুমি এইটোত বোলা পলাশ এইটোত আহা গাইছ এতিয়া আমি গৈ আছোঁ দৈয়াং মেইন ডেষ্টিনেশ্যন তো আজি মজা ইয়াৰ পৰা ওখা 57 কিলোমিটাৰ তো ওখা আমি নাযাওঁ দৈয়াং যাম দৈয়াং বেছি দূৰ নাই তো এয়া চাওক না শ্বিলঙৰ নিচিনা কৰ্ণাৰ পূৰা পাহাৰ মজাই বেলেগ কিন্তু নাগালেণ্ডত আছোঁ তাতে পাৰ্মিশ্যন সব লৈ আহিলোঁ মোৰ লগত পলাশ ভাই আছে পিছপিনে বহি আছে চলো ভাই পুৰা গাড়ী পুৰা লোড ন সেইটো কাৰণে মানে 2-3 নম্বৰত চলাব লগা হ'ল আৰু পলাশ ভাই কি খবৰ চালিয়া আল্টিমেট আজি পুৰা ফালি নেকি এয়া চাওক না কৰ্ণাৰিং কালা মজা চিংগল থাকিলে মাৰিব পাৰি নহয় অকলে থাকিলে মাৰিব পাৰি ডবল থাকিলে প্ৰব্লেম হয় না আৰু প্লাছ এই মোৰ বেগখন পুৰা হোৱাইট হৈ আছে না অ'কে বাবা ঐ তাত ক'ত গৈ আছ ঐ কি হ'ল এই উস্তাদে নকৰিবি কেলা কি বেয়া ৰে তো গাইছ আহি কিবা জেগা পালোঁ আৰু নাম নাজানো চাইনবোৰ্ড নাই পুৰা মানে পাহাৰ ষ্টাৰ্ট হৈ গ'ল পুৰা শ্বিলঙৰ নিচিনা কৰ্ণাৰিং পলাশ ভাই কেনেকুৱা লাগি আছে ভিউটো নাজাৰাটো মজা একদম মই ক'ত থলা পলাশ মোৰ বেগত এইটোত এইটো আছে ৰিলটো বনামে ভাই তো গাইছ এয়া চাওক কিমান ধুনীয়া ৰাস্তা আৰু এয়া আমাৰ গণেশ ভাই পলাশ ভাইৰ ফ্ৰেণ্ড পুৰা মজা তো এয়া চাওক ভিউ চাওক না গাইছ হ'ব ভাই চালিয়া লাগিছে পুৰা পলাশ ভাই ক'ত লৈ আহিলা আল্টিমেট প্লেচ এয়া হাৰুণ মালিক হাফ পেণ্ট পিন্ধি আহি গৈছে বেজ্জতি কৰেগা নাগালেণ্ডৰ ষ্টাইল বোলে সেইটো ই মানে আগতে থাকি গৈছে নাগালেণ্ডত ৱাও ভিউ চালিয়া
তো ইয়াতে অকণমান ফটো চটো উঠাম তাৰপিছত আকৌ আগলৈ গুচি যাম মেইন পইণ্টলৈ দৈয়াং চলো তো গাইজ তো ইয়াৰ পৰা বেছি দূৰ নাই 2 কিলোমিটাৰ আছে আৰু পাই যাম আমি এণ্ড ৰাস্তা ইয়াত চাব পাৰে হান্নান আমাৰ আগত গ'ল সিহঁতে আমাৰ আগলৈকে গৈ আছে এণ্ড ইয়াত চাওক কি ক'ম বহুত ভোক লাগিছে কিবা খাই পেলাই তাৰপিছত তাত যাব লাগিব তো গাইজ ইয়া ব্ৰিজ পালোঁ কিবা দৈয়াঙৰ ইয়া নদী মজা লাগিছে পানী পুৰা চাফা ইফালে ন লেফ্ট ইফালে গ'লে পুৰা নাগালেণ্ড কহিমা উষা আৰু এতিয়া আমি লেফ্ট ছাইড যাম 1 কিলোমিটাৰ ন আল্টিমেট ভিউ মানে দেখাই আছোঁ আপোনালোকক পুৰা এইখিনি পাৰ হৈ লওঁ এইখিনি অলপ বেয়া ৰাস্তা অফ ৰোডিংটো ভাই তুমি ৰাজালৈ ঘূৰি আছা অফ ৰোডিঙৰ राजा जी चलो या ओ 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 माय गॉड गाइस फाइनली আহি পালো বাজি আপ ন মানে গোপ্ৰো ৰেকৰ্ড কৰা নাছিলো কাৰণ হ্যান্ডেল ধৰি ৰাখিব লাগে না এটো কাৰণে মানে ৰেকৰ্ড কৰিব নোৱাৰিলো তো ইয়াস চলো এক্সট্ৰিম একদম পুৰা জায়গা পোৱাই দিছে ন দুজন ডবল বাকি ভিউ চাওক এয়া টুৰিজমৰ কিবা ৰিসেপশন কিবা ইয়াতে মানে আজি সানডে কাৰণে বন্ধ তো পুৰা চালিয়া জায়গা আৰু দেখাই আছো হাৰুন মালিকত আহিব আৰু এতিয়া হা ভিউ দেখাম ৰবা সাসপেন্স নেদেখাও এতিয়া অলপ পিছত চলো তো গাইজ ফাইনালি জায়গা আহি পাই গলো মানে বহুত কষ্ট হৈছে কষ্ট মানে ভালো লাগিছে মানে বেছি কষ্ট হোৱা নাই ইয়াৰ পৰা ধৰক 2 কিলোমিটাৰ মান অলপ কষ্ট হৈছে মানে পুৰা এনেকা আপ 1 নম্বৰত আহিব লাগে 2 নম্বৰত তো একো প্ৰবলেম নাই কিন্তু জায়গা ন এনেকা আল্টিমেট প্লেস মানে কি কম পুৰা একদম ভাল লাগি গৈছে বেলেগ মজা লাগিছে তো মজা লাগিছে সঁচাকে তো জায়গাটোখনৰ নাম হৈছে দৈয়াং হাইড্ৰ প্ৰজেক্ট আপোনালোকে গুগল মেপত পাই যাব তো আপোনালোকে আহিব পাৰে কাৰণ এনেকুৱা জায়গাত ন বহুত কম মানুহে আহে আৰু বহুত ডাঙৰ ব্লগাৰ আছে কিন্তু এনেকুৱা জায়গাত নাহে কাৰণ অলপ মানে জানে না কষ্ট কৰি আহিব লাগে সিহঁতে খালি অকল সব মানে দেখাব খোজে নৰ্মেল আৰু তো আমি অলপ আল্টিমেট কৰো নেক্সট লেভেল কৰো তো সেইটো কাৰণে আহিলো আপোনালোকে পুৰা ভিডিওটো চাব আৰু সাবস্ক্ৰাইব কৰি দিব তো বাকি দেখাই আছো আৰু দেখাম তো এতিয়া আহিছো যেতিয়া পুৰা দেখাম সব এক্সপ্লেইন কৰি কম আপোনালোকক আৰু আজি আমাৰ পলাশ ভাই লৈ আহিছে তো থ্যাংক ইউ ভাই ইমানখিনি কষ্ট কৰিছে আমাৰ কাৰণে ফুৰালা আৰু ভাল লাগিছে তো চলো এতিয়া দেখাম আৰু বাকি ইপিনে চাব পাৰে সব কাটি দেখাই তো গাইজ দেখাই আছো চলো দিস ইজ দৈয়াং হাইড্ৰ প্ৰজেক্ট Oh my god, what a ultimate! एकदम से में उमियाम लेके निशान लगी लेकिन तो उमियाम लगत करो बोरिया Oh ho this is Nagaland what a beauty of Nagaland उफ दिल खुश हो गया तो गाइस এতিয়া ওপৰত আহিলো তো ইয়াৰ পৰা ভিউ চাওক না পুৰা এনেকে ক্লাউড পুৰা গৈ আছে মজা লাগিছে আৰু ইয়াতে ন মানে হেলিপ্যাড আছে ইয়াতে দেখাই দিছো এয়া জুম কৰি দেখাইছো হেলিপ্যাড ইয়াতে হেলিকপ্টাৰ আহে চাগে পলাশ ভাই ইয়াতে হেলিকপ্টাৰ আহে নেকি হেলিপ্যাড আৰু ইয়াতে মানে বনাই আছে নতুনকে হাইড্ৰ প্ৰজেক্ট দৈয়াং হাইড্ৰ প্ৰজেক্ট আৰু ইফালে বোটিং কৰিব পাৰি চাগে আৰু ইয়া মাছ মাৰি আছে ইয়া জায়গাত আহিছো মানে ইয়াৰে মেৰাবানী লোকেল বয় ইয়া দুজন আছে তো পুৰা মজা লাগিছে তো একদম পুৰা ধুনীয়াকে ফুৰাইছে ন মানে ইমান ধুনীয়া জায়গাত লৈ আহিছা কি কম ভাই বহুত বেলেগ ভাল লাগিছে কি কম তোমালোক যাবা মই এনেকে ফুৰাই দিম আমাৰ নগাঁৱতে বহুত জায়গা আছে শিলং যাম একদম চালিয়া ভিউ ভাই ক'ত লৈ আহিছা এইটোৱে
তো বাকী এতিয়াতো চিনাকি হৈছে ন এতিয়াতো চিনাকি আছে ন তো আৰামত লগ পাম আৰু জানুৱাৰীতো ওলাই আছো ন নেক্সট ট্ৰিপ একেলগে আৰু ভাই নতুন এক্সপালছ হৈছে এতিয়ালৈকে নাম্বাৰ প্লেটে লগোৱা নাই তো পুৰা ফালাফালি হ'ব নেকি তো দিয়াতে লগ পাম তো ভিডিওটো কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু বহুত দূৰৰ পৰা আহিছোঁ তো জেগাটো একদম পুৰা মজা লাগিছে তো কি ক'ম পিছপিনে চাব পাৰে কিমান ধুনীয়া ভিউ তো এতিয়া আমি ডাইৰেক্ট ৰিটাৰ্ণ হ'ম ডাইৰেক্ট ঘৰত ইয়াৰ পৰা দৈয়াঙৰ পৰা ডাইৰেক্ট নগাঁও প্ৰায় 300 কিলোমিটাৰ ওপৰত তো আজি পুৰা কভাৰ কৰিব চেষ্টা কৰিম তো আপোনালোকে মানে পুৰা মৰম দিব এনেকৈ যেনেকৈ দি আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব তো ঠিক আছে নেক্সট আকৌ ক'ৰবাত ওলাম তো চলো আজিলৈ মানে টাটা বাই বাই